নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2023-24 বৰ্ষত প্ৰয়োজন হোৱাকৈ কিছুমান কাৰেণ্ট এফেয়াৰ লৈ আছোঁ। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু কি আছিল? ওৱান আৰ্থ, ওৱান ফেমিলি, ওৱান ফিউচাৰ। 2023 চনৰ G20 বৈঠক ভাৰতত ক'ত আয়োজন কৰা হৈছিল? নতুন দিল্লী প্ৰগতি ময়দানত। 2024 চনত কোনখন দেশে 19 সংখ্যক G20ৰ সন্মিলন আয়োজন কৰিব? ব্ৰাজিল। 2025 চনত কোনখন দেশে 20 সংখ্যক G20ৰ সন্মিলন আয়োজন কৰিব? দক্ষিণ আফ্ৰিকা। অলপতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? 8 ছেপ্টেম্বৰ। অলপতে অসমৰ অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? 3 ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনৰ উপলক্ষে পালন কৰা হয়? ভোগেশ্বৰ বৰুৱা। শেহতীয়াকৈ 53 সংখ্যক দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰে? ৱাহিদা ৰেহমান। কোনখন ঠাই ভাৰতৰ প্ৰথম ছ'লাৰ চিটি হিচাপে মুকলি কৰা হৈছে? মধ্যপ্ৰদেশৰ সাঁচী। শেহতীয়াকৈ কোনখন দেশে মেনছ 5S হকীৰ এছিয়া কাপৰ খিতাপ লাভ কৰে? ভাৰত। ভাৰত কোনখন ৰাজ্যৰ প্ৰথম অল স্কুল মুকলি কৰে? কেৰালা। অলপতে বিশ্বৰ সাংস্কৃতিক দিৱস কেতিয়া পালন কৰা হয়? 31 আগষ্টত বিশ্ব সাংস্কৃতিক দিৱস হিচাপে পালন কৰা হয়। কোনখন ঠাই ভাৰতৰ প্ৰথম ট্ৰেফিক লাইট মুক্ত চহৰ হৈছে? কটা, ৰাজস্থান। শেহতীয়াকৈ 20 সংখ্যক ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ক'ত আয়োজন কৰা হৈছে? লক্ষ্ণৌ। শেহতীয়াকৈ কোনখন দেশে মুন স্নাইপাৰ নামৰ চন্দ্ৰ মিছন মুকলি কৰে? জাপানে মুন স্নাইপাৰ নামৰ চন্দ্ৰ মিছন মুকলি কৰে।